পাছত কিবা এটা কৰিব ইট কেন নট বি একচেপ্ট কৰিব নোৱাৰে গতিকে এইটো ইনহিউমেন হয় আৰু এনেকৈ ইনহিউমেন কাম কৰিব নালাগে আমি এইটো নদিনে আমি এইটো একচেপ্ট কৰিব নোৱাৰোঁ গতিকে চৰকাৰত যিসকলে বহি আছে এতিয়াও সময় আছে তেখেতসকলে নিজৰ পলিচি ডিচিশ্যনটো সলনি কৰক আলোচনা কৰি পেলাই আজিলৈকে আমি এই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ST বুলি পেলাই আৰু এজন ছাত্ৰ নেতাৰ পৰা ৰাজনীতিৰ পৰা আহাল বুলিয়ে আমি সকলো সদায় তেখেতক এটা আশা লৈ আছিলোঁ আৰু যোৱা সময়ত CC-ৰ যিবিলাক বন্ধ ইভেন ডিছকাশ্যন কৰি পেলাই প্ৰত্যাহাৰ কৰা হৈছে দুবাৰ তিনিবাৰ কৰি তেখেতক সন্মান জনায় কিন্তু এইবাৰ যি হ'ল কোনো বিলোচনা নাই আমাৰ আগত কৈ থাকিলে একো নহয় আৰু ডাইৰেক্টলি তেখেতসকলে বিল লৈ আহিলে গতিকে ইটছ এ ডেঞ্জাৰিয়াছ মুভ আৰু সেই মুভটো যদি আজি আমি বন্ধ কৰিব নোৱাৰোঁ আৰু আজিৰ পৰাই আমি মানসিকভাৱে ঠিক কৰি ল'ব লাগিব এইখন অসম আমাৰ কাৰণে সুৰক্ষিত নহয় আজি কথা কোচ ৰাজবংশী সন্মিলনে অলপ আগতে প্ৰেছ মিট দিছিলে তেওঁলোকে কৈছে যে বড়োসকল কোচ ৰাজবংশীত কৰা আগবঢ়া এইটো আদিত্য ঠাকৰেৰ যদি চুট তাইলৈকে চোৱা যায় এই কথাটো প্ৰমাণিত হয় নাই কিন্তু তাত তুলনাত তিৱাসকল বা অন্যান্য জনগোষ্ঠীবিলাক মানে সঁচাকৈ পিছপৰা বড়োসকলৰ STটো তেওঁলোকে খাৰিজ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া মানে কি কয় এইটো OBCৰ ক্ষেত্ৰত অলপ ক্ৰিমিলিয়াৰ আছে ক্ৰিমিলিয়াৰ যিটো এটা লেয়াৰ ক্ৰছ কৰাৰ পিছত আপোনাৰ পাৰ এনাম 8 লাখ যদি কাৰোবাৰ হেৰি হয় ইনকাম তেওঁলোকক ক্ৰিমিলিয়াৰ হিচাপে ট্ৰিট কৰা হয় আৰু ক্ৰিমিলিয়াৰে ৰিজাৰ্ভেশ্যন পলিচি তেওঁলোকে সা সুবিধাবিলাক নাপায় যি বড়ো জনগোষ্ঠী এজ এ হোল আপোনালোকে চাবলৈ গ'লে তেওঁলোক প্ৰিমিটিভ ষ্টেজত ইটিউ আছে প্ৰিমিটিভ মানে ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰাইবছ গোটেই কেৰেক্টাৰিষ্টিক্সটো আছে দুই এজন আজি কোনোবা MLA হৈছে কোনোবা মন্ত্ৰী হৈছে কোনোবা কাউন্সিলৰ চিফ হৈছে কোনোবা ডেপুটি চিফ কোনোবা এক্সিকিউটিভ মেম্বাৰ হৈছে এইটো নুবুজায় যে সামগ্ৰিকভাৱে গোটেই বড়ো জনগোষ্ঠীটোৰ ডেভেলপমেণ্ট হৈছে এইটো নুবুজায় এইটো ফাৰ্ষ্ট জেনেৰেশ্যন আজি আদিত্য ঠাকৰে চুট্টাই যদি পিন্ধিছে এইটো প্ৰথমবাৰৰ কাৰণেহে পিন্ধিছে আমাৰ দেউতা ককা আজু ককাহঁতে কিন্তু এইবিলাক পিন্ধি পোৱা নাছিলে গতিকে আদিত্য ঠাকৰে ফাৰ্ষ্ট জেনেৰেশ্যন হ'ব তেওঁ লগতে HC চাৰিনৰ মানে ৰিপৰ্টৰ কথাটো কৈ থৈ দিছিলে HC চাৰিনে কৈছিলে যে বড়োসকলৰ তুলনাত কোচ ৰাজবংশীসকল পিছপৰা বড়োসকল আগবঢ়া HC চাৰিনৰ যিটো ৰিপৰ্টৰ কথাটো কৈছে তেওঁলোক অৰ্থনৈতিকভাৱে পিছপৰাৰ কাৰণে তেওঁলোকক OBC হিচাপে আদাৰ বেকৱাৰ্ড ক্লাছেছত তেওঁলোকক এনলিষ্ট কৰা আছে তাৰমানে বেকৱাৰ্ডনেছ কেৰেক্টাৰটো প্ৰায় সকলো জনগোষ্ঠীৰ আছে কিন্তু অন্য মূল চাৰিটা যিটো ক্ৰাইটেৰিয়া ইণ্ডিকেশ্যন অফ প্ৰিমিটিভ ট্ৰাইব ডিষ্টিংটিভ কালচাৰ ইয়াৰ পিছতে চাইনেছ অফ কণ্টেক্ট উইথ কমিউনিটি এট লাৰ্জ এইকেইটা জিঅ'গ্ৰাফিকেল আইচলেশ্যন এই মূল চাৰিটা কেৰেক্টাৰিষ্টিক্স নথকাৰ কাৰণে RGI 8 বাৰকে ৰিজেক্ট কৰিছিলে আমি ৰিজেক্ট কৰা নাই কোনোবা ট্ৰাইবেল সংঘ বা ট্ৰাইবেল ষ্টুডেণ্ট বডিয়ে ডিমাণ্ড কৰিলে যে কোনোবা ST ষ্টেটাছ নাপাব তেনেকুৱা কথা নহয় এইটো RGI এটা আছে ৰেজিষ্ট্ৰেশ্যন জাৰ্নেল অফ ইণ্ডিয়া তেওঁলোকে গোটেই ফিল্ড ষ্টাডি কৰিছে তন্নতন্নকে তাতে ছ'চিঅ' এন্থ্ৰপলজিষ্ট আছে তেওঁলোকৰ কোন ST হোৱাৰ কেৰেক্টাৰ আছে কাৰ ক্ৰাইটেৰিয়া ফুলফিল কৰে এই গোটেইখিনি ষ্টাডি কৰাৰ পিছতে ৰিপৰ্টবিলাক হয় কিন্তু এইবাৰৰ ৰিপৰ্টটো যিটো হ'ল এইটো কমপ্লিটলি পলিটিকেল যিটো পাৱাৰ আছে বিজেপিৰ ক্ষমতাৰ অপপ্ৰয়োগ কৰি পেলাই তেওঁলোকক মেনেজ কৰিছে আৰু এইবোৰ মানে এটা বায়াছ ৰিপৰ্ট মডেলিটি কমিটিয়ে ৰিপৰ্ট দিয়া নাই কিন্তু RGI এইটো হেৰি কৰিছে ৰিকমেণ্ড কৰিছে তাৰপিছত RGI ৰিকমেণ্ডেশ্যনৰ ভিত্তিত নেশ্যনেল কমিশ্যন ফৰ চেটেল ট্ৰাইবে এইটো চিলমোহৰ মাৰিছে সেইটো চেয়াৰমেনে নহয় ভাইচ চেয়াৰমেনে দিছে ভাইচ চেয়াৰমেন আৰু দুজন সদস্যই গতিকে এইটো কমপ্লিটলি মেনেজ কৰি পেলাই নেশ্যনেল কমিশ্যনৰ পৰা চিলমোহৰ মাৰা কাগজ আনি তেওঁলোকে লগে লগে বিল উত্থাপন কৰিছে আৰু বিল উত্থাপন কৰাৰ আগতে যিবিলাক নিয়ম আছিলে কেবিনেটৰ মানে এপ্ৰুভেল ইভেন এইটো কেবিনেটেও এপ্ৰুভ কৰা নাই ডাইৰেক্ট সংসদত উত্থাপন কৰিছে এইটো সাংঘাতিক ধৰণৰ কথা আৰু কোনো তৰকিবই নোৱাৰিলে আৰু কাকো এইটো মানে কি কয় তেওঁলোকৰ স্বচ্ছতাৰ কথাটো কৈ থাকে স্বচ্ছতাৰ কথা কৈ থাকে কিন্তু এই বিষয়টো তেওঁলোকে স্বচ্ছতা প্ৰদৰ্শন নকৰিলে তেওঁলোকে সম্পূৰ্ণৰূপে আমাৰ ডাৰ্কত ৰাখি পেলাই গোটেইখিনি কামটো কৰিলে
কিন্তু এইখিনিতে আৰু এটা যদিও বিলখন লে কৰিছে এতিয়ালৈকে গৃহীত হোৱা নাই লোকসভাতো হেৰি কৰা নাই এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু এই দীঘলীয়া প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ তেওঁলোকৰ হাতত সময় নাই 31 জানুৱাৰীৰ পৰা যিখন সময়ত আপোনালোকৰ বাজেটৰ কাৰণে লেখানুদানৰ কাৰণে হ'ব গতিকে আল্টিমেট সন্মুখত যিটো নিৰ্বাচন এই নিৰ্বাচনটো কেন্দ্ৰিক নেকি বুলি ভাবে নেকি আচ্ছা আচ্ছা নহয় যে আসল কথাটো হ'ল মডেলিটি কমিটিয়ে ৰিপৰ্টে দিয়া নাছিলে মানে শেডুল ট্ৰাইব ষ্টেটাছ তেওঁলোকে পাব নেপাব আৰু যদি পাব লাগে কি মডেলিটিত পাব সেই মডেলিটি কমিটিয়ে ৰীনা মিত্ৰা কমিটিয়ে ৰিপৰ্ট নিদিলে তৎসত্ত্বেও তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰি পেলাই বিলটো প্লেচ কৰিলে বিল প্লেচ কৰাটোৱে আমাৰ কাৰণে সাংঘাতিক মানে ডেঞ্জাৰাছ আমাৰ কাৰণে মানে বিপদজনক এতিয়া সেই বিলটো যিহেতু সংসদত আহিল এদিন হ'লেওতো পাছ হ'ব এতিয়া তেওঁলোকৰ আমিতো কওঁ যে এইটো শ্বৰ্ট টাৰ্ম পলিটিকেল গেইনৰ কাৰণে তেওঁলোকে বিলটো আনিছে হ্ৰস্বম্যাদী এক ৰাজনৈতিক তেওঁলোকৰ লাভালাভৰ উদ্দেশ্য ফেব্ৰুৱাৰীৰ পৰা যিটো আপোনাৰ জনবসতি অঞ্চলত যিটো আপোনালোকে কৰিব বিচাৰিছে আইন পৰিস্থিতি আপোনাৰ হাতত তুলি ল'লে তেতিয়া কেনেকুৱা ধৰণৰ নহয় ইয়াতে আমি গণতান্ত্ৰিকভাৱে আমাৰ মুভমেণ্টবিলাক হ'ব সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন চলিব আৰু আমি আপিল কৰিম যিবিলাক জনজাতি ৰাইজে বিজেপি কৰিছে তেওঁলোক আঁতৰি আহিব বিজেপি হটাও অভিযানৰ অৰ্থ হ'ব যে বিজেপিৰ পৰা আপোনালোক আঁতৰি আহক বিজেপিৰ পৰা ৰিজাইন কৰক ছাপোৰ্ট উইথড্ৰ কৰক এটা দলক ছাপোৰ্ট কৰা তাৰ নিজৰ ব্যক্তিগত সিদ্ধান্ত কৰাব নোৱাৰিব আপোনাৰ কি ধৰণৰ আমি ফ'ৰ্চটো কেতিয়া আহে এইটো আনডেমক্ৰেটিক ৱেত হ'ব এইটো আমি ডেমক্ৰেটিকেলি সকলোকে এপিল কৰিম যে একনায়কত্ববাদী বিজেপিয়ে এক্সিষ্টিং ট্ৰাইবেলক ঘৃণা কৰে তেওঁলোক বিদ্বেষী জনজাতি বিদ্বেষী এক্সিষ্টিং ট্ৰাইবেলক আৰু তেওঁলোকৰ ভোটৰ সংখ্যাটো কম গতিকে তেওঁলোকে ভোটক লৈ ৰাজনীতি কৰে ইকুৱেলিটিৰ কথাটো তেওঁলোকে নাভাবে আমিও যে ইয়াৰে নাগৰিক সেই কথাটোত বিজেপিয়ে গৌণ হিচাপে লয় তেওঁলোকৰ কাৰণে সংখ্যাধিক্য জনসাধাৰণক লাগে বেছি ভোট তেওঁলোকক লাগে জিকিবৰ কাৰণে ক্ষমতাত কায়েম থাকিবৰ কাৰণে গতিকে আমি আমাৰ যিখিনি মানুহ ইতিমধ্যে বিজেপি কৰি আছে আমি তেওঁলোকক এপিল কৰিম যে এনেকুৱা জনজাতি বিদ্বেষী পলিটিকেল পাৰ্টিৰ পৰা আপোনালোক ওলাই আহক জলপান আছে সম্পাদক